স্পিডত 1 2 3 COCONUT Hello friends, welcome back to my another video. আৰু আজি হয় সানডে আৰু সানডে দিনত আমি চাৰ্চ যাব লগা হয় আৰু হে ময়ো গিৰ্জাঘৰ যাবৰ কাৰণে ওলাইছো আৰু আজি আমাৰ সানডে স্কুলৰ ক্লাছৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম আৰু হেহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগিব তেনে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনে সাবস্ক্ৰাইব কৰি দিব। তেনে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ। যোৱা সপ্তাহত যেহেতু আমি সানডে স্কুল ক্লাছৰ কাৰণে আমি নোৱাৰ পৰা বোৰ্ড কিনি আনিছিলোঁ আৰু সেই বোৰ্ডবিলাক আজি মই গীৰ্জাঘৰত লৈ যাম আৰু সেয়ে মই ঘৰৰ পৰা ওলাই লৈছোঁ আৰু স্কুটিত মই বাহিৰত ওলাই ল'লোঁ আৰু ভিতৰৰ পৰা বোৰ্ডটো ওলাই আনিম আৰু এনেকুৱা মই বোৰ্ড দুটাক স্কুটিৰ আগফালে থৈ দিম আৰু যেহেতু চক পেঞ্চিলো আছে আৰু এই চকটোক মই স্কুটিৰ আগফালে থৈ কিনে গীৰ্জাঘৰলৈ লৈ যাম। Moments later. অলপ দেৰি পাছত মই গীৰ্জাত আহি পালোঁ আৰু এই বোৰ্ড দুটা মই চাৰ্জৰ আগফালে বেদীৰ ওচৰত মই থৈ দিছোঁ আৰু অলপ দেৰি পাছত আমি সানডে স্কুলৰ ভাগতে আমি দুটা বোৰ্ড আমি আনবক্সিং কৰিছোঁ আৰু আনবক্সিং কৰি কিনে আমি আজিৰ পৰাই ইয়াত লিখিবলৈ ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি ঈশ্বৰক ধন্যবাদ দিম এইবিলাক আনবক্সিং কৰি কিনে আনিব পাৰিলোঁ আৰু এইটো ক'ৰ পৰা আনিলোঁ আমি যে খেতি কৰিছিলোঁ হয় না নহয় খেতি কৰিছিলোঁ নে নাই কৰিছিলোঁ তাৰ পৰা পইচা পাইছিলোঁ আৰু খেতিৰ পইচাৰ পৰা আধা পইচা আমি এই ব্লেক এইটো গ্ৰীণ বোৰ্ড হোৱাইট বোৰ্ড বোথ সাইড আছে এই বোৰ্ডটো আনিবৰ কাৰণে আৰু চক আমি আনিছোঁ আজিৰ পৰা আমি অকল কথা নকম আমি লিখি কিনে বি তাত ৰাখিম সেইকাৰণে সবেই কি আনিব লাগে কপি একটা লৈ আহিব দেই আমি সবে প্ৰাৰ্থনা কৰিম ছুটিকে এইটোৰ কাৰণে আৰু আজিৰ পৰা আমি এইটো ইউজ কৰিম ভালকে ইউজ কৰিম আৰু ইয়াৰ পৰা আমি ভালকৈ শিকিম সবে আমি চকু বন্ধ কৰিম আৰু একবাৰ আমি প্ৰাৰ্থনা কৰিম ছুটিকে দেই সব চকু বন্ধ কৰিম। প্ৰভু তোমাক ধন্যবাদ জনাইছো মই তুমি আমাক দিয়াৰ কাৰণে লৰ্ড আজিৰ পৰা তাৰপাছত আমাৰ সানডে স্কুলৰ ক্লাছ ভাগ কৰা হয় আৰু বাহিৰত আমাৰ প্ৰাইমেৰী আৰু বিগিনাৰ ক্লাছ আছে আৰু এই ক্লাছ মই দেখুৱাই আছোঁ আৰু ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে আমাৰ সানডে স্কুলৰ ষ্টুডেণ্টবিলাক আছে ইয়াতে ধুনীয়াকৈ তেওঁলোকে বহি লৈছে আৰু মই শিকাই আছোঁ। যিহেতু প্ৰত্যেক সপ্তাহতে আমি এটা এটা মুখস্থ পদ শিকাওঁ আৰু আজিৰ মুখস্থ পদটো হয় মঠি 5-14 পদ। আজিৰ মুখস্থ পদ শিকাৰ পাছত আমি এই সময়ত যি আমাৰ প্ৰাইমেৰী আৰু বিগিনাৰ ক্লাছ আছে তাৰ আমি এটা দান সংগ্ৰহ কৰিম আৰু দান সংগ্ৰহ কৰাৰ পাছত ষ্টুডেণ্টবিলাকৰ মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে এটা এক্সাৰচাইজ কৰিম আমি এক্সাৰচাইজ কৰিম ঠিক আছে এক্সাৰচাইজটো আমি সবেই জানো অলপ এনেকা হৈ যাম কোকোনাট কৰিম কোকোনাট খাই কোনে কোনে ভাল পায় কোনে ভাল পায় ময়ো ভাল পাওঁ দেই তাৰ পানীটো বহুত মজা লাগে ঠিক আছে আমি এতিয়া স্পেলিংটো কৰিম কি কি থাকে COCONUT ওকে এতিয়া মই পিছফালে ঘূৰি দিছোঁ আৰু মই কম দেই তোমালোকে কৰিবা স্পীডত 1 2 3 COCONUT পাৰিলা আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে চাই কিনে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আজি ইয়াতে সামৰিছোঁ সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।